ব্ৰাজিল আৰু ছাৰ্বিয়াৰ মাজত হৈ যোৱা খেলখনত ব্ৰাজিলে ছাৰ্বিয়াক 2-0 গ'লৰ ব্যৱধানত পৰাস্ত কৰিলে আৰু সেই খেলখনতে ৰিচাৰ্লিছনে এটা ধুনীয়া বাইচাইকেল কিকো দেখা পোৱা গ'ল। কিন্তু সেই খেলখনত নেইমাৰৰ এটা ডাঙৰ ইনজুৰি হ'ল আৰু এই ইনজুৰিটো ইমানেই ডাঙৰ আছিল যে এতিয়া ব্ৰাজিলবাসীৰ লগতে সকলো বিশ্ববাসীয়ে চিন্তা কৰি আছে যে নেইমাৰে ৱৰ্ল্ড কাপখনত আৰু খেলিব পাৰিব নে নোৱাৰে। তেন্তে ইয়াৰ বিষয়ে জানিবলৈ আজি ভিডিঅ'টো একদম শেষলৈ চাব বুলি আশা ৰাখিলোঁ। তেন্তে হেল্ল' বন্ধুসকল, মই হৈছোঁ আপোনালোকৰ হোষ্ট টেণ্ডোছ ইণ্ডো। তেন্তে বলক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এই খেলখনত নেইমাৰৰ এংকল ইনজুৰি হৈছিল আৰু 9 বাৰ নেইমাৰৰ ওপৰত ফাউল কৰা হৈছিল আৰু ইনজুৰিটো দেখি এনেকুৱাই লাগিছিল যে নেইমাৰে আৰু এই ৱৰ্ল্ড কাপখন খেলিব নোৱাৰে। কিন্তু অৱশেষত ব্ৰাজিলৰ প্ৰশিক্ষকে কয় যে নেইমাৰ সম্পূৰ্ণৰূপে এই ৱৰ্ল্ড কাপখনৰ পৰা বাহিৰ হোৱা নাই। কিন্তু গ্ৰুপ ষ্টেজৰ মেচকেইখনত নেইমাৰে খেলিবনে নাই তাৰ বিষয়ে এতিয়াও ক'ব নোৱাৰি। 28 তাৰিখে হ'বলগীয়া ব্ৰাজিল আৰু ছুইজাৰলেণ্ডৰ মাজৰ মেটছৰ বাবে ব্ৰাজিলে প্ৰেক্টিচ আৰম্ভ কৰিছে, কিন্তু প্ৰেক্টিচত নেইমাৰক দেখা পোৱা যোৱা নাই। তেন্তে ইয়াৰ পৰা এনেকুৱাই লাগে যে নেইমাৰে হয়তো গ্ৰুপ ষ্টেজৰ মেচকেইখন নেখেলিব আৰু ৰাউণ্ড 16ৰ মেচকেইখনতে চাগে নেইমাৰে টিমটোৰ লগত জইন কৰিব। আৰু বৰ্তমান নেইমাৰৰ এংকল ইনজুৰি ট্ৰিটমেণ্ট কৰি থকা হৈছে। নেক্সট মেচখনত চাগে নেইমাৰৰ ঠাইত ব্ৰাজিলে ৰড্ৰিগক খেলাব পাৰে। তেন্তে বন্ধুসকল, নেইমাৰ কাৰ ফেভৰেট আৰু ব্ৰাজিলক এবাৰ কোনে কোনে ছাপোৰ্ট কৰিছে কমেণ্ট কৰি জনাব। আৰু এনেধৰণৰ খেলৰ লগত জড়িত ভিডিঅ' চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেন্তে আজিলৈ ইমানেই, জয় আই অসম।